নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ এটা ৰেচিপি লৈ। এইটো হ'ল ফুলকবি আৰু মাছৰ জোল। আপোনালোকে চাই থাকক কি কি লাগিব। মাছৰ জোল বনাওঁতে প্ৰথমে 4 পিচ মাছ লৈছোঁ, আপোনালোকে দেখিছে, মিডিয়াম সাইজৰ। আৰু লৈছোঁ ফুলকবি, মই বইল কৰি লৈছোঁ, আপোনালোকে চাইছে। এটা বিলাহী লৈছোঁ, মই কুচি কুচিকৈ কাটি থৈছোঁ। আৰু পিঁয়াজ লৈছোঁ 1.5, কাৰণ মিডিয়াম সাইজৰ আছিল, সেইটো কাৰণে। ডাঙৰ হ'লে এটা হ'লেও হ'ব বাৰু। তাৰ কাৰণে লৈছোঁ ধনিয়া পাত। তাৰ কাৰণে উপকৰণ লাগিব আদা বটা লৈছোঁ মই, পিঁয়াজ অলপ ডাঙৰ সাইজৰ এটা বটি লৈছোঁ, নহৰু বটা, জিৰা বটা, জলকীয়া বটা লৈছোঁ অলপ। আৰু এই ফুলকবিৰ মাজতে মই আলু দিবৰ কাৰণে কাটি লৈছোঁ 1.5 আলু, এনেকৈ চিলাই কাটি থৈছোঁ। কেনেকৈ দেখা পাইছে নিশ্চয়, হ'ব দিবা। এতিয়া মাছখিনি কেনেকৈ মেৰিনেট কৰিম আপোনালোকে চাব। মাছখিনি আগতে ফ্ৰাই কৰি ল'ব লাগিব। ইয়াতে দি দিছোঁ মই 1 চামুচ হালধি গুড়া, আৰু মই আছোঁ নিমখ 1 চামুচ। এতিয়া মই মাছখিনি মেৰিনেট কৰিম এনেকৈ হাতেৰে। তেতিয়া পূৰা হালধি নিমখবিলাক মাছ হেৰি হৈ যাব, মিক্স হৈ যাব, খাওঁতে ভাল লাগিব। মাছখিনি মেৰিনেট কৰা হৈ গ'ল, আপোনালোকে দেখা পাইছে মই কেনেকৈ মেৰিনেট পূৰা মিক্স কৰি দিছোঁ মাছখিনিত। এতিয়া মই চব্জিখিনি বহাবৰ কাৰণে মই চৌকাটো অন কৰিলোঁ, তাৰপিছত মই কেৰাহীটো পাতি দিলোঁ, আপোনালোকে দেখা পাইছে। এতিয়া কেৰাহীটো যিহেতু ভিজা আছে, গৰম হ'বৰ কাৰণে অলপ ৱেইট কৰিব লাগিব। মই মাছখিনি ফ্ৰাই কৰিম, কেৰাহীটো গৰম হৈ গ'ল, মই তেল দি আছোঁ। কেৰাহীত এনেকৈ গোটেইখিনি হেৰি কৰি দিছোঁ, তেতিয়া মাছখিনি ধুনীয়া হ'ব। তেলখিনি গৰম হৈ গ'ল, এতিয়া তেলৰ মাজতে মই ঢালি দিলোঁ যি দি আছোঁ মাছ। এতিয়া একফালে মাছখিনি হৈ গ'ল, মই সেইখিনি মই উল্টাই দিম। এতিয়া ওলট পালট নকৰিলে মাছখিনি দুয়োটা ছাইডত নিসিজিব, ভাল নহ'ব। চাই থাকে মই কেনেকৈ মাছবোৰ ওলট পালট কৰি দি আছোঁ। এতিয়া এটা ছাইড হৈ গ'ল, আৰু এটা ছাইড হ'বৰ কাৰণে অলপ ৱেইট কৰিব লাগিব। তেতিয়া মই সেই উঠাই দি আছোঁ, আৰু এটা ছাইড হওঁতে অলপ টাইমো ল'ব, আপোনালোকে চাই থাকক। মাছখিনি ফ্ৰাই হৈ গ'ল, মই ৰঙা ভাল পাওঁ, সেইটো আমাৰ ঘৰৰ মানুহখিনি ৰঙা ভাল পায়, সেইকাৰণে মই অলপ ৰঙা কৰিছোঁ। আৰু নিজৰ ইচ্ছা অনুযায়ী মাছখিনি ফ্ৰাই কৰি দিব, কোনোবাই কম খায়, কোনোবাই বেছি ফ্ৰাই খায়। এতিয়া মই মাছখিনি উঠাই দিওঁ। এতিয়া মই কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান ৰিফাইন তেল দিছোঁ, মই বেছি দিয়া নাই, মই জাষ্ট ফুলকবিখিনি মই অকণমান ফ্ৰাই কৰিম হালকা। এতিয়া তেলখিনি গৰম হ'ল, মই ইয়াৰ মাজতে ফুলকবিখিনি দি দিম। মই জাষ্ট ফ্লেট পাতলটো মই ফ্ৰাই কৰিম, ফ্ৰাই ল'ব। হালধিটো দিয়াৰ পৰা ফ্ৰাইটো হেৰি হৈছে, কালাৰটো সলনি হৈছে, বহুত ধুনীয়া। ফ্ৰাইখিনি হৈ গ'ল, মই এইটো উঠাই দিম। মই এতিয়া তেল এড কৰি দিছোঁ ইয়াৰ মাজতে।
তেলখিনি গৰম হৈ গ'ল। এতিয়া মই তেলৰ মাজত 3টা লং আৰু অলপ জিৰা মই দিম। জিৰাখিনি যেতিয়া অলপ স্মেল ওলাব তেতিয়া মই হেৰি কৰি দিম, পিঁয়াজখিনি মই ইয়াতে ঢালি দিম। অকণমান ৰঙা ৰঙা হৈ গ'ল, ফুটি গৈছে, আপোনালোকে দেখিছে। ইয়াতে মই পিঁয়াজখিনি এড কৰি দিম। এতিয়া মই ইয়াৰ মাজতে দি দিম পিঁয়াজ কুটি। এতিয়া মই ইয়াতে বিলাহী কুচিলে কাটি কিনে এইখিনি দি দিছোঁ মই বিলাহী কুচি। এতিয়া ইয়াৰ মাজতে মই ঢালি দিম আলু, মই কাটি দিছিলোঁ আলু। এইখিনি মই এনেকৈ লাৰি কিনে মই বেছি টাইম নহয়, মাত্ৰ 1 মিনিটৰ কাৰণে মই ঢাকি দিম। মই এনেকৈ 1 মিনিটৰ কাৰণে ঢাকি থৈছোঁ। এতিয়া 1 মিনিট হৈ গ'ল, মই চব্জিখিনি মই দেখাই আছোঁ। এতিয়া ধুনীয়া হৈ গ'ল, আপোনালোকে দেখা হৈছে। ইয়াৰ মাজতে মই এড কৰি দিওঁ ফুলকবিখিনি। ফুলকবি মই বইল কৰি থৈ দিছিলোঁ, প্লাছ ফ্ৰাই কৰি কিনে এইখিনি। এতিয়া মই ইয়াতে দি দিম, ইয়াতে মই এড কৰি দিছোঁ আদা বটা, পিঁয়াজ বটা, জিৰা বটা, নহৰু বটা, জলকীয়া। এতিয়া মই এনেকৈ চব উপকৰণবোৰ এড কৰি কিনে এতিয়া মই এনেকৈ লাৰি আছোঁ। আপুনি চাওক কেনেকৈ লাৰিব লাগে, পূৰা লাৰি দিব। এতিয়া আদা নহৰুটো এনেকৈ ফ্ৰাইত যদি হ'লে বেয়া নহয়, স্মেলটো ভাল হয়। নহ'লে পিছত কেঁচা কেঁচাকৈ গোন্ধ যায় দেৰিকৈ দিলে। দেৰিকৈ মতলব ফ্ৰাই কৰিব লাগে এনেকৈ তেলত। পানীখিনি পিছত দি দিব লাগে, তেতিয়া ভাল হ'ব। মই অকণমান টাইম মই এনেকৈ ফ্ৰাই কৰি ল'ম। মই ঢাকি নিদিওঁ, এতিয়া মই অলপ দেৰিকৈ ঢাকি দিম। আপোনালোকে দেখা হৈছে ফ্ৰাই হৈছে, কি ধুনীয়া কালাৰ আহিছে। এতিয়া মই কি কৰিম, এইখিনি আকৌ 1 মিনিটৰ কাৰণে মই ঢাকি দিলোঁ। আপোনালোকে চাই থাকক। 1 মিনিট হৈ গ'ল। এতিয়া মই আকৌ এনেকৈ লাৰি দিছোঁ। এতিয়া মই কি কৰিম, ইয়াৰ মাজত মই যিহেতু ফুলকবি বইল কৰোঁতে মই নিমখ ইউজ দিছিলোঁ, সেইটোকে মই নিমখ সোনকালে দিয়া নাই। এতিয়া অকণমান দিম, কাৰণ যিহেতু আগতে মই দিছিলোঁ, বেছি হৈ যাব পাৰে। আৰু আপোনালোকে চাইজটো দিব, নহ'লে বেছি হ'লে বেয়া লাগিব। ইয়াৰ মাজতে মই হালধি দিছিলোঁ, যিহেতু ফুলকবিখিনি পাতলটো ফ্ৰাই কৰে সময়ত। এতিয়া মই হালধি দিয়া নাছিলোঁ, এতিয়া মই দি দিম অকণমান। এতিয়া মই আৰু এনেকৈ লাৰি থাকিম মই। এতিয়া মই ঢাকি নিদিওঁ, এনেকৈ অকণমান টাইম লাৰি কিনে তাৰপিছত মই জোল দি দিওঁ। আপোনালোকে চাই থাকক।
মই ঢাকি নিদিওঁ এইটো কাৰণত ফুলকবিখিনি গলি যাব ঢাকি দিলে। মই এনেকৈ ফ্ৰাই কৰিলে ধুনীয়া হ'ব, খাওঁতেও টেষ্টি হ'ব। সেইটো মই হেৰি কৰিছোঁ, ঢাকি নিদিয়াকৈ মই ফ্ৰাই কৰি আছোঁ। মই এনেকৈ ঢাকি নিদিয়াকৈ মই হেৰি কৰি আছোঁ, লাৰি আছে, আপোনালোকে চাই আছে। আৰু এটা কথা, আপোনালোকে যদি ঘৰত ট্ৰাই নকৰে, নবনায়, তেতিয়া কেনেকৈ বুজি পাব আঞ্জাৰ টেষ্ট কি আৰু টেষ্ট কি। এতিয়া মই এনেকৈ হেৰি কৰি আছোঁ, বনাই আছোঁ। আপোনালোকে ঘৰত বনাব, চাব, আৰু বনাই খালেহে গম পাব কিমান টেষ্ট হয়। এনেকৈ বনালে আপোনাৰ ঘৰত নিশ্চয় বনাব, বনাই খাব আৰু কেনেকৈ কৰিব। এতিয়া হৈ গ'ল। মই ইয়াৰ মাজত দি দিওঁ মই পানী, আপোনালোকে চাই থাকক। আপোনালোকে জোলখিনি নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে। মই নিজৰ ইচ্ছা অনুযায়ী দিছোঁ। বেছি জোল হ'লেও ভাল নালাগিব, কম হ'লেও কম খাই বেছি খাই, সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে। মই এতিয়া 2 মিনিটৰ কাৰণে ঢাকি দিছোঁ। আপোনালোকে চাই থাকক। এতিয়া মই চব্জিখিনি কেনে হৈছে আপোনালোকে দেখা পাইছে, কিমান ধুনীয়া বইল হৈ আছে। এতিয়া মই কি কৰিম, ইয়াৰ মাজত মই জিৰা গুড়ি দি দিম, কাৰণ জিৰা গুড়ি সদায় দেৰিকৈ দিব লাগে, তেতিয়া স্মেলটো ভাল হয়, প্লাছ ফ্লেভাৰটোও ভাল হয়। এতিয়া মই ইয়াতে এড কৰি দিছোঁ মাছ। দেখা পাইছে, মাছ দি দিছোঁ। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকি দিছোঁ। চলিব দিব, এইটোতো হ'ল বুলি কয়। এতিয়া মই চাম চব্জিখন, আপোনালোকে দেখা পাইছে কি ধুনীয়া কালাৰ হৈছে। এতিয়া আমাৰ চব্জিখন লাষ্ট পৰ্যায়ে আহি গ'ল, চব্জিখন হৈ গ'ল। ধন্যবাদ দি দিছোঁ। এতিয়া এনেকৈ লাৰি কিনে মই বেছি টাইম নহয়, মাত্ৰ 1 মিনিটৰ কাৰণে মই আকৌ ঢাকি দিম, ঢাকি দিলে হেৰি কৰি দিম, নমাই দিম। চব্জি হৈ গ'ল, আপোনালোকে দেখা পাইছে কি ধুনীয়া কালাৰ। প্লিজ আপোনালোকে ভিডিঅ' চাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু নেক্সট টাইম লগ পাম এনেকুৱা নতুন ৰেচিপি লৈ। আজিৰ কাৰণে বাই বাই।